হয়, আমাৰ BTC প্ৰধান হাগ্ৰাম মহিলা ছাৰৰ নিৰ্দেশ মৰ্মে আমাৰ বিভাগৰ আওতাত থকা যিখিনি মষ্ট এচেঞ্চিয়েল কাম, এইখিনি কাম অলপ সোনকালে আমাক কৰাৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰিছে। আৰু ছাৰৰ নিৰ্দেশ মৰ্মে আজি আমাৰ সন্মানীয় MCLA উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াৰ সমষ্টিত আহি তেখেতৰ এটা বহুত এচেঞ্চিয়েল কাম, আপোনাৰ এই ৰাস্তা দি বহুত মানুহ ৰাইজে অহা যোৱা কৰাত বহুত অসুবিধা হয়। আৰু বাৰিষা দিনত যদি বেছি বানটো আহে, এই বাৰিষাতে এইটো ৰাস্তা ভাঙি যাব। তেখেতে মোক অনুৰোধ কৰিলে আৰু মই তেখেতৰ অনুৰোধ মৰ্মে আজি সমষ্টিত আহি সঁচাকৈ আহি দেখিলোঁ আমাৰ MCLA ডাঙৰীয়াই ৰাইজৰ কাৰণে চিন্তা কৰি যিখিনি কথা মোক কৈছে, সঁচাকৈ ভাল কথা কৈছে আৰু বহুত প্ৰয়োজনীয় কাম হয়। আৰু এইটো কাম যদি এইবাৰ কৰা নহয়, খুব সোনকালে যদি কৰা নহয়, তেনেহ'লে কিন্তু এই বান আহিলে কিন্তু ৰাস্তাটো ভাঙি যাব। এই ক্ষেত্ৰত আজি খুব কম সময়ৰ ভিতৰতে আমি কামটো আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি ইয়াত ফাউণ্ডেশ্যন ষ্টন লে ডাউন কৰাৰ কাৰণে ইয়াত মই উপস্থিত হৈছোঁ। আৰু আজি আধাৰশিলা যি আমাৰ শুভ আৰম্ভণি বুলি কয়, শুভ আৰম্ভণি কৰা হ'ল। মই আমাৰ MCLA ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে, এই ৰাইজৰ যিখিনি অভাৱ অভিযোগৰ প্ৰতি নজৰ ৰাখি তেখেতে মোক এটা ভাল এটা পিং পইণ্ট বুলি ক'ম, মই ভাল এটা কামৰ দায়িত্ব মোক দিছে বা কৰিব কৈছে। মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই কামটো কৰি বহুত ভাল পাম। আৰু ইয়াত আজি আমাৰ যিটো ফাউণ্ডেশ্যন ষ্টন লে ডাউন অনুষ্ঠান হ'ল, ইয়াত আমাৰ অফিচৰ মানুহখিনি DO ডাঙৰীয়া আছে, আমাৰ অফিচৰ ষ্টাফখিনি আছে, প্ৰাইমেৰী মানুহখিনি আছে। আমি সকলোৱে মিলি আমাৰ ৰাইজৰ কাৰণে যিহেতু কাম কৰিব ওলাইছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে আজি সকলোৱে ঐক্যবদ্ধ হৈ আমি হাগ্ৰামা ছাৰৰ যি নীতি, যি আমাৰ ৰাইজক আগুৱাই লৈ যোৱাৰ উদ্দেশ্য, এইখিনি সফল কৰিবৰ কাৰণে আজি আমি ইয়াত ঐক্যবদ্ধ হৈ এই কামটো শুভাৰম্ভ কৰিলোঁ।